আপুনি যেতিয়া সাফল্যৰ খটখটি বগাই ওপৰলৈ উঠি যায় তেতিয়া আপোনাৰ ওপৰৱালাই আপোনাক ওপৰলৈ টানি তোলাৰ চেষ্টা নকৰে। আপোনাক আপোনাৰ সমৰ্থকসকলেহে তলৰ পৰা ঠেলি ওপৰলৈ উঠায়। যিকোনো ডাঙৰ সাফল্য অৰ্জন কৰিবলৈ আপুনি আনৰ সহায় ল'ব লগা হয়। সেই সহায় সহযোগিতা লাভ কৰিবলৈ আপোনাৰ মাজত নেতা হোৱাৰ যোগ্যতা থাকিব লাগিব। সাফল্য অৰ্জন আৰু নেতা হোৱাৰ যোগ্যতাই হাতে হাত ধৰাধৰিকৈ আগবাঢ়ে। আজি মই নেতৃত্ব অৰ্জনৰ 4টা নিয়মৰ বিষয়ে আলোচনা কৰিম, যি আপোনাক নেতৃত্ব দানৰ বিশেষ ক্ষমতা অৰ্জন কৰিব। এই 4টা নিয়মৰ সহায়েৰে আপুনি আপোনাৰ ব্যৱসায় ক্ষেত্ৰত, অফিচত, সামাজিক জীৱনত, পৰিয়ালত বা ক্লাবত এজন সফল নেতাৰ ভূমিকা ল'ব পাৰিব। আহকচোন এই 4টা লিডাৰশ্বিপৰ বিষয়ে জানো। 1 নম্বৰটো হ'ল আপুনি যাক প্ৰভাৱিত কৰিব বিচাৰে তেওঁলোকৰ দৃষ্টিভংগীৰে তেওঁলোকক চোৱাৰ চেষ্টা কৰক। 2 নম্বৰটো হ'ল যিকোনো সমস্যাকে সমাধান কৰাৰ মানৱীয় পদ্ধতিৰ সন্ধান কৰক। 3 নম্বৰ নিয়মটো হ'ল প্ৰগতিৰ বিষয়ে চিন্তা কৰক, প্ৰগতিত বিশ্বাস ৰাখক, প্ৰগতি লাভ কৰিবলৈ চেষ্টা কৰক। 4 নম্বৰটো হ'ল নিজৰ লগত কথা পাতিবলৈ সময় উলিয়াওক। আপুনি যদি এই নিয়মবোৰ যথাযথভাৱে পালন কৰে তেনেহ'লে আপুনি নিশ্চিতভাৱে আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। দৈনন্দিন জীৱনত এই নিয়মবোৰ পালন কৰিলে আপুনি অকল্পনীয় সুফল লাভ কৰিব। এইবাৰ জনাৰ চেষ্টা কৰোঁ আহক এই কামনো কেনেদৰে সম্ভৱ হয়। লিডাৰশ্বিপ অৰ্জনৰ প্ৰধান নিয়ম হ'ল আপুনি যাক প্ৰভাৱিত কৰিব বিচাৰে তেওঁক তেওঁৰ দৃষ্টিকোণেৰে চোৱাৰ চেষ্টা কৰক। আপুনি যাক প্ৰভাৱিত কৰিব বিচাৰে তেওঁৰ দৃষ্টিকোণেৰে সকলো বস্তুক চোৱাৰ আৰু সকলো কথাকে বিচাৰ কৰাটো এক যাদুকৰী শক্তি, যাৰ দ্বাৰা আপুনি তেওঁৰ হতুৱাই আপুনি বিচৰা কামটো কৰাব পাৰে। আপুনি যদি আপোনাৰ বন্ধুক, সহযোগীক বা আপোনাৰ তলত কাম কৰা কৰ্মীক তেওঁলোকৰ দৃষ্টিভংগীৰে বিচাৰ কৰিব পাৰে, তেওঁলোকৰ চিন্তাৰ সৈতে সহমত পোষণ কৰিব পাৰে, তেনেহ'লে আপুনি তেওঁলোকক আপোনাৰ মতে পৰিচালিত কৰিব পাৰিব। যদি আপুনি এই নিয়মকেইটা মানি চলে তেন্তে নিশ্চয় জীৱনত এজন সফল মানুহ হ'ব পাৰিব। ধন্যবাদ।